হাই ফ্ৰেণ্ডছ, পুনৰবাৰ অসমীয়া পাকঘৰ আৰু মই চেনেলটোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ সৈতে কোমোৰাৰ পাতৰ বৰৰ ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। কোমোৰাৰ পাতৰ বৰৰ বাবে মই কুমলীয়া কোমোৰা পাত কেইটামান লৈ লৈছোঁ। ইফালে মচুৰ দাইল লৈছোঁ। মচুৰ দাইলকেইটা মই তিয়াই থোৱা নাই, ধুই লৈ লৈছোঁ। সৰিয়হ, বেচন, তাৰপৰা জিৰা, পিঁয়াজ এটা আৰু শুকান জলকীয়া 3টা লৈ লৈছোঁ মই। আৰু এতিয়া মই কোমোৰা পাতৰ বৰৰ বাবে মই আগতে মছলাখিনি তৈয়াৰ কৰি ল'ম। গেছত মই কেৰাহী এটা উঠাই দিছোঁ আৰু ইয়াতে মই অকণমান তেল দি লৈছোঁ আৰু তেলখিনি মই গৰম হ'বলৈ দি দিম। তেলখিনি মোৰ গৰম হৈ গৈছে আৰু ইয়াতে মই কাটি লোৱা পিঁয়াজটো দি লৈছোঁ। আৰু কাটি লোৱা পিঁয়াজটো দি লোৱাৰ পিছত মই শুকান জলকীয়া 2টা ব্যৱহাৰ কৰিছোঁ। শুকান জলকীয়া মই 2টা দি লৈছোঁ। ইয়াতে মই আধা চামুচ গোটা জিৰা দি লৈছোঁ আৰু গোটা জিৰা দি লোৱাৰ পিছত মই এবাৰ পিঁয়াজখিনি লৰাই লৈ ল'ম। পিঁয়াজখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ আৰু যিখিনি মই মচুৰ দাইল ধুই লৈছিলোঁ, মচুৰ দাইলকণ মই দি লৈছোঁ। দি লৈ আকৌ এবাৰ লৰাই লৈছোঁ আৰু এতিয়া মই ডাঙৰ চামুচেৰে এচামুচ গোটা সৰিয়হ লৈ লৈছোঁ আৰু সৰিয়হখিনিও মই মচুৰ দাইলৰ লগত একেলগে ভাজি ল'ম। তো এবাৰ মই ভালদৰে লৰাই লৈছোঁ, ভাজি লৈ ল'ম। আৰু মই ইয়াতে মই আধা চামুচ নিমখ দি লৈছোঁ। আকৌ এবাৰ ভালদৰে লৰাই লৈছোঁ। আৰু মছলাখিনি মোৰ ৰেডি হৈ গৈছে আৰু মই গেছৰ ফ্লেমটো বন্ধ কৰি লৈছোঁ। লৈ মই 3-4 মিনিটমান সময়ৰ বাবে আকৌ মছলাখিনি লৰাই আছোঁ যাতে ঠাণ্ডা হৈ যায় অকণমান সময়। তো মছলাখিনি এতিয়া মই নুমাই লৈ ল'ম আৰু নুমাই লোৱাৰ পিছত মই মছলাখিনি নুমাই লৈছোঁ আৰু এতিয়া মই মছলাখিনি মিক্সিত পিচি লৈ ল'ম। মছলাখিনি মই পিচি লৈ ল'লোঁ আৰু মছলাখিনি আমাৰ এনেকুৱা হৈ গৈছে শুকান আৰু এতিয়া মই এইখিনি বাতি এটাত উলিয়াই লৈ লৈছোঁ। আৰু মই কোমোৰাৰ পাতকেইটা ভালদৰে ধুই লৈ লৈছিলোঁ আৰু এতিয়া মই কোমোৰাৰ পাতকেইটাত ছাইডটোত মই মছলাখিনি দি লৈ ৰোল কৰি ল'ম। ভালদৰে মছলাখিনি মই দি লৈছোঁ আৰু এতিয়া মই মছলাখিনি এনেদৰে মেৰিয়াই লৈ লৈছোঁ। আপোনালোকে একেদৰে শেৱালি ফুলৰ পাত বা ৰঙালাওৰ পাত, পানীলাওৰ কুমলীয়া পাতটো একেদৰে খাব পাৰে। তো এতিয়া মই একেদৰে আটাইকেইটা মেৰিয়াই লৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাব আৰু যদি এই ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে মোৰ ভিডিঅ'সমূহ আপোনালোকৰ ফ্ৰেণ্ড আৰু ফেমিলিৰ মাজত শ্বেয়াৰো কৰি দিব। আৰু যদিহে আপুনি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষত থকা বেল আইকনটো ক্লিক কৰি দিব আৰু তাত গৈ অলপ ক্লিক কৰি দিব যাতে মই ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ সোনকালে ন'টিফিকেশ্যনটো পায়। আৰু যিসকলে নেকি আগতীয়াকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোককো মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। তো আটাইকেইটা পাত মই এনেদৰে মছলা ভৰাই ৰোল কৰি লৈ ল'ম আৰু পাতকেইটা মেৰিয়াই লোৱাৰ পিছত মই চৰিয়া এটাত বেচন 2 চামুচ লৈ লৈছোঁ আৰু বেচন 2 চামুচ লোৱাৰ পিছত মই ইয়াতে নিমখ আধা চামুচ লৈ লৈছোঁ কাৰণ মই মছলাখিনি পিছোঁতেও নিমখ দি লৈছিলোঁ। আৰু এতিয়া মই অকণমান হালধি ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া মই অকণমান পানী দি মই বেচনখিনি মিক্স কৰি লৈ ল'ম। ভালদৰে মই মিহলাই লৈ লৈছোঁ। বেচনখিনি মই মিক্স কৰি লৈ ল'লোঁ আৰু এতিয়া মই কেৰাহী এটাত তেল দি লৈছোঁ আৰু তেলখিনি মই গৰম হ'বলৈ দি দিছিলোঁ। আৰু মই যিখিনি বেচনৰ পেষ্ট বনাই লৈছিলোঁ আৰু তাতে মই এতিয়া কোমোৰাৰ পাতৰ যিখিনি মই মছলা ভৰাই লৈছিলোঁ কোমোৰাৰ পাতকেইটাত, তো কোমোৰাৰ পাত এটা ভালদৰে বেচনত লেটিয়াই লৈছোঁ আৰু লেটিয়াই লৈ মই তেলত ভাজি ল'ম। বেচনত লেটিয়াওঁতে আপোনালোকে ভালদৰে বেচনখিনি লেটিয়াই ল'ব। আৰু মই কোমোৰাৰ পাতকেইটা এটা এটাকৈ ভাজি ল'ম। আৰু কোমোৰাৰ পাতৰ এই বৰটো বনাওঁতে মই
গেছৰ ফ্লেমটো কম কৰি ভাজিছিলোঁ আৰু ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। আৰু যেতিয়া আপুনি তেলবোৰ এনেদৰে ওপৰত দি থাকিব তেতিয়াহ'লে পাতটো অকণমান ফুলি আহিব। আৰু যদি আপোনালোকে কোমোৰাৰ পাতৰ বৰ এনেদৰে ট্ৰাই কৰা নাই বা ট্ৰাই কৰি চাব, খুবেই ভাল লাগে, বহুত ধুনীয়া হয় খাবলৈ। আৰু এতিয়া মই লুটিয়াই লৈ সেইটো চাইডো ৰঙচুৱা হোৱালৈকে মই ভাজি লৈছোঁ। আৰু কোমোৰাৰ পাতৰ বৰটো মোৰ হৈ গৈছে আৰু এতিয়া মই এইটো নুমাই লৈ লৈছোঁ। এনেদৰে মই আটাইকেইটা কোমোৰাৰ পাতৰ বৰ ভাজি ল'ম। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। আৰু এয়া হৈ গ'ল আমাৰ কোমোৰাৰ পাতৰ বৰ ভাজি। আপোনালোকে যদি এনেদৰে খোৱা নাই বা ট্ৰাই কৰি চাব আৰু জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিছে। আৰু মই আপোনালোকক দেখুৱাই দিছোঁ, একদম ছফ্ট হৈ গৈছে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ অশেষ অশেষ ধন্যবাদ। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।